তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই আৱাৰ ইউটিউব চেনেল তুমি আৰু মই। তো আজি মই আহিছোঁ বিহাৰত আমাৰ এখন বিহু অনুষ্ঠান আছে। তো আৰু মোৰ লগত আমাৰ অসমৰ পৰা বহুত ভাল ভাল বিহুৱা আহিছে। চ' আমাৰ এইখন মঞ্চতে আজি হ'ব। তো সেয়াই আপোনালোকে চাই থাকক, কণ্টিনিউ কৰি থাকক, কি ভিডিঅ' হয় আৰু কি হয় গোটেইখিনি আপোনালোক দেখুৱাই আছোঁ। 3 hours later. হয় গাইজ, আমি প্ৰগ্ৰেম কৰি ডাইৰেক্ট আমাৰ ৰুম পালোঁ। চ' এতিয়া বেলেগ নাই, এতিয়া আমাৰ টাইম বাজিলে 3টা, আকৌ আমাৰ 5টা বজাৰ শ্ব' আছে। তো সেয়াই অকণমান ৰুমটো এদি দেখুৱাই লওঁ কেনেকুৱা কি ধৰণৰ, তো চাই লওক। তো এইটোৱে আমাৰ ৰুম, এখন আমাৰ বিচনা। আমি ইয়াত থাকোঁ, 3জন থাকোঁ আমি ইয়াত। এয়া মোৰ লগৰকেইটা, চিন্ময় ভৰালী নলবাৰীৰ, আৰু এজন কি নাম আছিল তোমাৰ? বিকাশ কলিতা নলবাৰীৰ। তাৰপিছত সেয়াই, আৰু ৰুমটো আমি চাফ কৰা নাই এতিয়া। আমি শ্ব'ত গ'লে তাৰপিছত আহি চাফ কৰি দিব বাৰু। এতিয়া লেতেৰা হৈছে, ল'ৰা ৰুম আৰু কি ক'ব। তাৰপিছত বাথৰুমটো দেখুৱাম। এয়া বাথৰুমটো খুবেই পৰিষ্কাৰ হয়। এয়া বাথৰুম খুবেই পৰিষ্কাৰ হয়। এয়া তো এতিয়া আকৌ আমাৰ 5টা পৰা শ্ব' আছে। আকৌ আমাৰ শ্ব'ত যাবৰ কাৰণে হ'ল, আমাৰ বাহিৰত আমাৰ বাছ ৰখি আছে। তো এতিয়া বেলেগ একো নাই, আমি শ্ব'ত এতিয়া যাব আমি ওলাওঁ। তো সেইটো কণ্টিনিউ কৰি থাকক, চাই থাকক, ঠিক আছে। চ' গাইজ, এইজনে আছে চেনিৰাম, লক্ষ্য কৰি চাওক। আজি পুৰি খাইছে 7খন, পুৰি খাইছে 7খন। এয়া আজি আমাৰ প্ৰগ্ৰেমত যোৱা নহ'ল, ইয়াৰ ৰুমতে আছিলে। তো দালি ভাত খাব লগা হ'ল। কি খাইছিলে আজি? দালি ভাত চব্জি। কেনেকুৱা লাগিছে খাই পিনে? ভালটো? আৰু তোমাৰ অনুভৱ আজিৰ খাদ্যটো, দুপৰীয়া আহাৰটো কেনেকুৱা আছিলে? সুন্দৰ, ঠিক আছে। তো গাইজ, এতিয়া আমি লিফ্টটো ৰখি আছোঁ, আহি আছে। তো সেয়া আৰু এতিয়া 5টাৰ পৰা আমাৰ 12টালৈকে প্ৰগ্ৰেম আছে। তো সেয়া আৰু চাই থাকক। বিহাৰতো পানী হয় গাইজ, আমাৰ অসমত নহয়, বিহাৰতো পানী হয়। এয়া চাৰিওপিনে পানী, চাৰিওপিনে পানী। একদম। আৰু আমি আছিলোঁ এখন হোটেলতে আছিলোঁ আমি, প্ৰাইচ পূৰা পানী। তো চাই থাকক, আমাৰ বাছ আহি পাইছে এতিয়া। তো বাছলৈকে আমি গৈ থাকোঁ। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। গাইজ, পাটনাটো বিহাৰটো বানপানী চাৰিওপিনে, পূৰা বানপানী পূৰা ডুবি গৈছে। দেখিছেনে বানপানী পূৰা বানপানী ডুবি গৈছে। অকল অসমত নহয়, বিহাৰতো বানপানী হয়। আৰু আমি যিদিনাখন আছিলোঁ, এজাক বৰষুণ আহিছিলে ৰাতি, আৰু এজাক বৰষুণৰ পানী ইয়াত। গাড়ীবিলাক দেখিব পাৰে, গাড়ীবিলাক চাব পাৰে, এনেকৈ ডুবি আছে গাড়ীবিলাক। ड्राइवर के पिया ले, तो दादी चला समझ में दौड़ा देते आगे लगा ना। देखे अरे मर रहे बहाना यार। देखे टर्निंग पर से गाड़ी निकलते था, हॉर्न देते। इतना पानी में से गाड़ी निकलता तो काजिया और मैंने ड्राइवर काजिया। तो सेयाई समझ में आ रहा कि गाड़ी रुकेगा तब सिलेंडर में पानी घिस ले। अच्छा इतना पानी में हमार गोटेखिनि আমাৰ সঞ্জয় তালুকদাৰ আৰু বিউটি তালুকদাৰ। আচল আমাৰ এই নামটো বাঢ়ি যাওক। বাকী আমাৰ বাবা ভাগ্যশ্ৰী, কি নাম আছিল? কোপালী, চিন্ময় ভৰালী, আৰু আমাৰ হেৰি কি নাম? ইন্দ্ৰজিৎ মহন্ত। আৰু এয়া হৈছে কি নাম আছিল? জয়শ্ৰী।
তো গাইজ আমি প্ৰগ্ৰেমৰ জেগা আহি পালোঁ এয়া দোস্ত প্ৰগ্ৰেম কৰি আমি বিহাৰ এয়াই ধুনীয়া ইয়াতে হ'ব আমাৰ আজি প্ৰগ্ৰেম তো অলপ ইউটিউব কৰি আছোঁ তো ইয়াতে হ'ব আজি আমাৰ প্ৰগ্ৰেম তো চাই থাকক বঢ়িয়া লাগিছে বঢ়িয়া বঢ়িয়া লাগিছে বঢ়িয়া একদম পুৰা ভাগৰ লাগিছে নেকি ভাগৰ লাগি গ'ল তো গাইছ আমি প্ৰগ্ৰেম খতম কৰিলোঁ এতিয়া আমি ভাত খাবলৈ গৈছোঁ চ' এতিয়া এন্ধাৰ হিন্দী কওঁ কাৰণ তই হিন্দী কওঁ ইয়াৰ লগত তই জান ইংলিছ ইংলিছ জানে নেকি কিমান খাবি আজি ভাই তো গাইছ আমি এতিয়া ভাত খাবলৈ গৈ আছোঁ এইবিলাক খাবা নাপাওঁ এতিয়া লাইনত ৰখি আছে কিমান খাবা আমি দিনতো খোৱা নাই আমি মানে দিনত খোৱা নাই দিনত 12খান গাইছ 12খান খাইছে পুৰি মই খোৱা নাই হা আৰু মিঠাই খাইছে 4টা কিমান খাবা এতিয়া কিমান খাবা এতিয়া 10খান খাবা ঠিক আছে আৰু গাইছ এইটো এক নম্বৰ খাব নাপায় এইটো চেনিৰাম যাৰ নামে পৰিচয় এইটো এয়া আমাৰ বিউটি খাই আছে কেনেকুৱা টেষ্টি হৈছে নে কি লৈছা দালি পনীৰ ভাজি চালাড এবাৰ খাই দি দেখুৱাই দিয়া টেষ্টি বঢ়িয়া এতিয়া ৰাতি ভাত সাজ লৈছোঁ কিবা কিবি মাংস আছে এনেকৈ আৰু এবাৰ খাই দেখুৱাই দিছিলোঁ কেনেকুৱা হৈছে কেনেকুৱা কি দিছে বঢ়িয়া মাংস এনেকৈ কিবাকিবি আছে আৰু ৰূপালী খাই লওঁ খাই পিনে লগ পাই আছোঁ তো গাইজ আমি প্ৰগ্ৰেম খতম কৰি ডাইৰেক্ট ৰুমত আহিলোঁ আৰু আমাৰ কাইলৈ টিকেট আছে আমি ৰাতিপুৱা আমি ৰুমৰ পৰা আমি মৰ্ণিং 9টাত আমি ওলাই যাম তাৰপৰা বিয়া এখন মানে অকণমান ঘূৰিম তাৰপিছত আমি আপোনাৰ আমাৰ 9:30টাত আমাৰ ট্ৰেইন আছে ৰঙিয়ালৈকে
তাৰপিছত সেয়াই আৰু আজি বিশেষ ভিডিঅ' নবনাওঁ এইখিনিয়ে আছিল আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব